Welcome back to my YouTube channel. এইটো চেনেলৰ মোৰ প্ৰথমটো ভিডিঅ' আৰু চেনেলৰ প্ৰথমটো ভিডিঅ' আপোনালোকে গম পাইছে কি হৈছে মই আগৰ যোনটো চেনেল আছে কনক ডি ব্লগছ বুলি আছিল সেই চেনেলটো মানে বহুত কিবা মানে বহুত আপোনালোক কৈ আছোঁ লাহে লাহে কম কাৰণে কাহিনী এটা হৈছে তাৰমানে বহুত কাহিনী মানে কি ক'ম তাৰমানে অলপ দুখ লগা কাহিনীৰ লগতে ইমান কষ্ট হৈছে এইটো চেনেল কিন্তু চেনেলটো কৈছোঁ অলপ দেৰিকৈ কৈছোঁ কিন্তু তাৰ আগতে এইটো চেনেলৰ প্ৰথমটো ব্লগ আৰু প্ৰথমটো ব্লগ আপোনাৰ নমস্কাৰ কাৰণ এইটো ব্লগ এইটো চেনেল কি হয় একো নাজানো কাৰণ চেনেলটো যেতিয়ালৈ কিবা এটা নহয় তেতিয়াহ'লে মই নিজকে নাভাবোঁ ইউটিউবাৰ বুলি বা কোনো নাভাবে কাৰণ চেনেলত যেতিয়ালৈ ষ্ট্ৰাইক নালাগে তেতিয়াহ'লে সি কোনো ডাঙৰ ইউটিউবাৰ বুলি নাভাবে তো সেইটো চেনেলৰ কাহিনী মই কৈ আছোঁ প্ৰথমতে এইটো চেনেল আজি নতুন নতুন যাত্ৰাই অলপ ব্লগে দি সঁচাকৈ কৈছোঁ মানে এইটো চেনেল মোৰ ভিডিঅ' বনাব মন নাই কাৰণ সেইটো চেনেলত বহুত কষ্ট কৰিছিলোঁ না কিন্তু কষ্টৰ ফলটো তাৰমানে অলপ পাইছিলোঁ কিন্তু শেষত ফলটো অহাৰ পৰা গছৰ পৰা ছিঙি গৈছে তাৰমানে তো একো নাই বাকী আচলতে কেনে ভিডিঅ' দি থাকোঁ সেইটো চেনেল আশা এটা কৈছোঁ কিবা এটা বাকী এতিয়া দিছোঁ সেইটো কুঁৱলী চাক না বেলেগ পূৰা কুঁৱলী চাক না কুঁৱলী চাক না মই ক'ৰবাত শ্বিলং মেঘালয় পিনে নাই কিন্তু গুৱাহাটীতে আছোঁ কিন্তু কুঁৱলী তাৰমানে ইমান দিছে তাৰমানে মই মোজা পিন্ধি আছোঁ তাৰমানে ৰাতিপুৱাৰ পৰা আপোনাৰ কি আজি কি এই পূৰা নেনো চেনো লৈ ঘৰা নাই কি খুল এনেকা চলা বক্স নাই দেখিছা নেনোখান মোৰ মাথা লাগি গৈছে গাড়ীখন সৰু হৈছে আৰু গাইছ আমি যাম টেক্সি গাড়ী লৈ শ্বিলঙত নহয় আমি টেক্সি মানে নেনো লৈ কেনে আমি ক'ত ঘূৰি আছোঁ আমি নেনোখান মাথাত এনেকা লাগি থাকে এনেকা বহিলি নেনো লৈ কেনে কি হ'ল গান লগাব পৰা নাই থু মাৰছি মোবাইলত কোৱা শ্বৰ্টত নামাৰলি হ'ল লাইনৰ সেই বস্তু এনে হ'ব দে গাড়ীখন চলাই চাইছোঁ তাৰপৰা অলপ আহিছে তাত এইটো হ'ব কোনো ফাল্টু নহ'ব পাৰিম লাহে গিয়ার নেট কিন্তু রেস নেট বি না এক্সিট না গেলে বি রেস নেট বি এনকে জয়টা না এনকে হলে কি প্রশ্ন হাফ ক্লাসত চলা হাফ ক্লাস এনকে জয় এনকে হলে মজা নাই ইয়াতে গাড়ীখন ঘূৰাই হেবেন যাব নালাগে তহঁতে যিমান হাল্লা কৰিছিলি এবাৰ চাচোন ই বম লেভেল মাৰি আছিল না গম পাম নহয় এবাৰ লেভেল দিছে না গম পাম নহয় মই চাইতে যিটো লেভেল দিছে না ইমান আটা অলপমান দিছোৱে যা চিৰিজটো গম পাম নহয় এবাৰ বোলে জানে বোলে নিজৰ চাবি প্ৰথম গিয়াৰতে বোলে ধুম লাহে প্ৰথম গাড়ী চলাই ভয় লাগে অলপমান লাহে আমি শিকি আছো না আৰু নাজানে এবাৰ লাষ্ট চান্স তো গাইস এবাৰ লাষ্ট চান্স যদি নৰে বাদ দি লাষ্ট গিয়াৰে লাগা নাই লাগছে দে মই কমচে কম অলপ হ'লে পাৰছো ই গাড়ী আগবাঢ়ে নালাগে হ'ব গম পাইছো পাৰো বোলে চবকে মোক কলা পৰি গৈছে দেখিছা গাড়ীৰ পৰা চিফ্ট হ'লো তাৰমানে চাইকেলত এতিয়া চাইকেল লৈ আমি যাইছোঁ এটা জেগাত যিটো জেগাত তাৰমানে মানুহে গেছে চাগে আৰু এটা জেগাত যাওঁ তাৰমানে কিন্তু ঘৰত থাকি নে কি ঘৰত থাকি লাভ নাই নহয় তলত ওলাই জেগা থাকোঁ চাইকেলখনে লৈছোঁ এবাৰ চাইকেল লৈ যাম গাড়ী লৈ নাযাওঁ আৰু গাড়ীখন বহুত চলালোঁ চাইকেল লৈ যাওঁ আৰু চাইকেলখন লেতেৰা হৈছে অলপমান একো নাই চলি যাব মোৰ কাৰণে লেতেৰা কাপি মোৰ কাৰণে হ'ব দে আপোনালোকে ভাব পাৰে যে আগপিনে যে সেই হৈছে পুৰা লেতেৰা তাৰমানে ধূলা বালি গাড়ী নহয় এইটো তাতে ঠাণ্ডাৰ কুঁৱলী তাতে গম পাই যে গুৱাহাটীত কিমানে বেছি ঠাণ্ডা হৈছে আহি পাই গ'লো লখৰাৰ পৰা আমি এতিয়া যাম লেফ্ট চাইডে তাতে কি হৈ আছে আপোনালোক জাগে কৈ আছোঁ আৰু গাছ আহিবলৈ মেলাখনত মেলা মানে সেই 14 জানুৱাৰীৰ কাৰণে কৰিছে কিন্তু ইমানে বেছি গাল লগাইছে আৱাজ শুনা নাপাব যিটো মাঘ বিহু আহিছে তাৰ কাৰণে স্পেচিয়েল ভেলাবল চব এটা বনোৱা আছে 2 জানুৱাৰীৰ পৰা 11 জানুৱাৰীলৈ আপোনালোকে আহি যাব ষ্টেজ চাওক বিভিন্ন গান চান বাজি আছে আৰু এখনৰ ভেলা বুজি এইকেইটা সেইটো এটা বনাইছে সেইটো এটা বনাইছে হোটেল আছে হোটেল খোৱা হোটেল কাপোৰৰ দোকান এইগিলা দোকান আৰু এইগিলা মন্দিৰৰ দোকান চোকান আছে আৰু এই আছে ভেলা চাওক ভিতৰত সোমাই দেখাইছোঁ এবাৰ
সোমাব নৰি চাগে একবাৰ যাই দেখা আছো চাওক ইপিনে চাওক কিমান ডাঙৰ বনাইছে আগপিনেও সোমাব পাৰে ইপিনেও সোমাব চাওক ইয়াতে শুব পাৰে কিন্তু যিটো গান লাগাইছে তাৰমানে কপিৰাইট তাৰমানে কি মই মুখেদি ক'ব পৰা নাই আপোনালোক ভইচ লেকে শুনাই আছো কপিৰাইট একদম পুৰা ক্লিম আছে পুৰা একদম চাক না ৰুম মানে ঘৰ টাইপ বনাইছে এটা মানুহ থকা টাইপ কিন্তু মানুহ কোৱা নৰি আৰু এটা আছে আগত দেখাইছে আপোনালোকক এইটো হ'ল আচল যিটো হয় জ্বলাই তাৰমানে এইটোহে মেইন তাৰমানে বাকী সেইবোৰ আছে কিন্তু এইটোহে মেইন তাৰমানে চাক নাও লাগে চাওক কিছু ডাঙৰ আছে কিন্তু এইপিনে মানুহ আছে এইপিনে আৰু এখন ষ্টেজ এখন আছে তাৰমানে খেল চেল হৈ চাগে আৰু এইপিনে চাওক আপোনালোকে চাওক না এইটোহে তাৰমানে মেইন তাৰমানে যিটো তাৰমানে খানা চানা মানুহবোৰে খাই তাৰমানে এতিয়া বহি কিনে চাইডত সেনেকুৱা এটা ঘৰ এটা বনাই আৰু এইটো চাওক না আৰু এইপিনে আহিব লগে লগে খেল লগে লগে পুৰস্কাৰ তাৰমানে 30 টকা দি কিনে টিকেট পালক আপোনালোকৰ যে ভাগ্য আছে তেতিয়া আপোনালোকে পাব লিপষ্টিক আছে কলম আছে মোবাইল আছে টিভি চব চাইকেলো আছে লগতে আপোনালোকে আহক আৰু খেলক লগে লগে খেল লগে লগে পুৰস্কাৰ পাম না নাপালে পইচা ৰিটাৰ্ণ পাব কেইটকা 30 টকা এটা টিকেট মাত্ৰ 30 টকা গোটেইখিনি পাব লাগিব তাৰমানে নিজৰ টিকেট ভাগ্য নিজে ট্ৰাই কৰক যি আছে চব কম দামে যি আছে মাত্ৰ 30 টকা 727 নম্বৰ আহিছে ভিডিঅ' কৰিছো কপিৰাইট লাগিব কি পাইছে 715 মাত্ৰ লিপষ্টিক পাইছি 3 বাৰ খেলছি একবাৰ লিপষ্টিক পাইছি একবাৰ এই চাহ চাকে যে সেইটো পাইছি আৰু একবাৰ কি পাইছি ৰুমাল এনে আৰু কি আছে এইপিনে এইপিনে নাই চাগে শেষ হ'ল নেকি না বনাই আছে এইপিনে মানে খোৱা বস্তু ফুড ষ্টল আছে এইপিনে এইপিনে ফুড ষ্টল আছে বাকী এইপিনে কিছুমান বস্তু আছে দোকান মানে পকৰি খাইছোঁ হা 10 টকাৰ মাত্ৰ কেইটা পকৰি দিছে 4টা ই খাই হোৱা নাকে মই খাই নাতে তাৰমানে মাৰ্কেটিং কৰিছে কিন্তু সিহঁতে 10 টকা লৈ কিনে পকৰি 10 টকা দিছে কালি ভিডিঅ'টো এণ্ড কৰা নহ'ল আজি হৈছে ভিডিঅ'টো এণ্ড কৰি লগতে কিছুমান কথা কওঁ তাৰমানে কথাটো কি হ'ল মোৰ যোনটো আগৰ যোনটো চেনেল আছিল তাৰমানে কনক দি ব্লগছ বুলি আছিল সেইটো তাৰমানে ষ্ট্ৰাইক পৰি গ'ল 2 নম্বৰ ষ্ট্ৰাইকত লাগি আছিল 3 নম্বৰ ষ্ট্ৰাইকত গোটেই চেনেলটো উৰা হৈ গৈছে ডিলিট হৈ গৈছে তো সেইকাৰণে মানে নতুন চেনেল খুলিছোঁ লগতে এইটো চেনেল তাৰ ভিডিঅ' বনাম তাৰমানে আৰু তাৰমানে সেইটো চেনেল 2টা ষ্ট্ৰাইকত লাগিছিল 3টা ষ্ট্ৰাইকত থাকিলে তাৰমানে ইউটিউবে ৰিমুভ কৰি দিয়ে তাৰমানে এতিয়া ৰিমুভ কৰাৰ পাছত তাৰমানে ইউটিউবে তাৰমানে নাচায় তাৰমানে 3 নম্বৰ ষ্ট্ৰাইকত তাৰমানে ইউটিউবৰ ফালৰ পৰা একদম নটিফিকেশ্যন আহি তাৰ পৰা ৰিমুভ কৰি একাউণ্টটো তো একাউণ্টটো গুচি গ'ল তো বহুত কষ্ট হৈছিল 346 মান ছাবস্ক্ৰাইবাৰ আছিল কিন্তু সেইটো চেনেল বহুত কষ্ট কৰিছিলোঁ তো সেইটো চেনেল উৰা খাই গ'ল তো একো নাই এইটো চেনেল মানুহে ভিডিঅ' বনাই থাকিম আৰু এইটো চেনেল ভাবছোঁ কি মিনি ব্লগ বনাওঁ লং ব্লগ এণ্ড বেছিকৈ নিদিওঁ আপোনালোকে ক'ব মিনি ব্লগ লাগে লং ব্লগ লাগে তাৰ যিহেতু সবটো জনাই দিব নতুন লগ পাই আছোঁ দিয়ক তেন্তে